শ্ৰিয়ানৰ কিনো বেমাৰ সোমালে আল্ট্ৰাচাউণ্ডত ওলোৱা নাই ঐ নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে হে বুকুখনি হেঁচি হেঁচি চাই ঐ ৰাকেশ শ্ৰিয়ানৰ কিনো বেমাৰ সোমালে আল্ট্ৰাচাউণ্ডত ওলোৱা নাই ঐ নাৰ্ছ বাইদেৱে ধৰিবকে নোৱাৰে বুকুখনি হেঁচি হেঁচি চাই ঐ কিনো অচিন বেমাৰ সোমাল তোমাক দেখা পাই। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। তো আজি দেখিছে, আজি মই ইউনিফৰ্মত আছোঁ, মানে আজি কলেজত গৈ আছোঁ। তো দেখাম আপোনালোকক কলেজত আজি কিয় মই ব্লগ বনাওঁ। তো চাই থাকক স্কিপ নকৰাকৈ। মই আহিপিনে বৰাজলত ৰখি আছোঁ, মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনী আহিব আছে, এজনী আহি ৰখি আছে আৰু তাইতো নলবাৰী কলেজৰ হয়, কিন্তু এজনী আহি আছে, তাই আহি পোৱা নাইতো আমি ইয়াতে ৰখি আছোঁ। একদম মানুহ চাই আছে, ৰখি কি কৰিব দেখা এইজনীতো ৰখি আছে, মোবাইল চাইছে, মোবাইলত বিজি, ইমান যে মোবাইলত বিজি, বাপৰে আচৰিত। আমি ৰখি আছোঁ এতিয়া, তো তাই আহক, তাইক আহিলে তাইকো দেখাম আপোনালোকক। তো দেখিছে আমি জিকি অৱস্থা কাম, আমি স্কুটি থলোঁ, আমি মানে নলবাৰীলৈকে স্কুটি নিনিওঁ, মানে পুলিচ বয় চিটিকো থানা তুমি থ'ব গ'লে আমাক খাই যাব। তো আমি এতিয়া সেই বাছত যাম, আমি এইখনি মানে নলবাৰীলৈ কলেজলৈ বাছত যাম। আমি তাৰ পৰা আহি আমি এখন দোকানত ৰখিছোঁ, দোকানখনতো আপোনাক মানে কি ক'ম আৰু, এখন দোকান আমাৰ চিনাকি, আমি ইয়াতে ৰখোঁ, আমি বাছত বাছ নোহোৱালৈকে ইয়াতে ৰখি থাকোঁ, দাদাৰ দোকান হয়। তো আপোনালোকক এতিয়া আমাৰ বাছৰ ভিডিঅ' নেদেখাওঁ বাৰু, ডাইৰেক্ট কলেজত গৈ দেখাম, চাই থাকিব, একো স্কিপ নকৰাকৈ চাব, সম্পূৰ্ণ ভিডিঅ'টো চাব। গাইজ, মানে প্ৰায় এবছৰমান হ'ল আৰু এৰ মোৰ মাতা মাতি নাছিলে, তো আজি আমি দুই একেলগে আহিছোঁ। মাতামাতিটো মই কৈ দিছোঁ মানে আমাৰ থ্ৰীৰ মাজতো কিহৰ কাজিয়া হয় নে নহয়, হ'লেও মানে আছে আৰু ইউটিউবকে নাচাওঁ, এনেকৈ নাচাওঁ। আমি কলেজ আহি কেতিয়াবাই পালোঁ, অলপ কিবা কিবি চালোঁ কলেজত। তো আপোনালোককতো মই কৈছিলোঁ যে কলেজত আজি কিয় মানে আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছ হয়, তো আমি ফ্ৰেছাৰ্ছ চাই আছোঁ। আপোনালোকক দেখাম কোনে কোনে কি কৰে, নাচি আছে কিছুমানে, চাব দেখাম আপোনালোকক।
বিৰক্তি লাগিছে চবৰে ৰাকেশ কেইটা নাচবৰ কাৰণে ৰখি আছোঁ বৰষুণত কিমান জিকলো একদম শান্তি লাগছে কাৰণে বিৰক্তিতে বহি আছোঁ তেতিয়া পৰা বহিয়ে আছোঁ মিটিঙতে নাই দিয়া নাই কৈছিলোঁ যে মই ড্ৰেছ কিবা পিন্ধি আহিছিলোঁ আজি ফ্ৰেছাৰ্ছ আছিল তো ফ্ৰেছাৰ্ছত আজি আমাক ৰাকেশ চেনক মাতিছিল আমাৰ কলেজত তো নাছিলোঁ বহুত আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিল ক'ব ভিডিঅ'টো মানে মই লাষ্টত ক'ব লগা হ'ল কথাখিনি মানে মই ভিডিঅ'টো কৰিব পৰা নাছিলোঁ অলপ ব্যস্ত আছিলোঁ সেইটো কাৰণে এতিয়াই ক'লোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু স্কিপ নকৰাকৈ সকলোবিলাক চাব তো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আন কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তো আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।